প্ৰিয় দৰ্শক, আজি এটি নতুন ৰেচিপি লৈ আহিছোঁ মোৰ এই চেনেলটিৰ জৰিয়তে। আজিৰ ৰেচিপিটো হৈছে লোকেল চিকেন কাৰী। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা থাকিলে আহক তেনেহ'লে আৰম্ভ কৰোঁ। এটা মুৰ্গী কটাই আনিছিলোঁ, প্ৰায় 1 কিলো মাংস ওলালে। দোকানতে কটাই আনিছিলোঁ বাবে সৰু সৰু নোমবোৰ থাকি যায়, সেইবোৰ ভালদৰে বাছি চাফা কৰি ল'লোঁ। লগতে কাঠত কাটিলে কাঠৰ সৰু সৰু টুকুৰাবোৰ মাংসত লাগি ধৰে, সেইবোৰ ভালদৰে চাফা কৰি ল'লোঁ। ধুনীয়াকৈ ধুই পখালি এটা পানী টোকা পাত্ৰত ৰাখি থ'লোঁ। পানীখিনি সম্পূৰ্ণ টোক যোৱাৰ পাছত অন্য এটা পাত্ৰত ল'লোঁ। এয়া দেখিলে, ইয়াতে মই এতিয়া এচামুচ হালধি দিলোঁ। লগতে আধা চামুচ জলকীয়া গুড়া দিলোঁ। আধা চামুচতকৈ কম জিৰা গুড়া, আধা চামুচ চিকেন মছলা, সোৱাদ অনুসৰি নিমখ দিলোঁ। আৰু অকণমান ধনিয়া গুড়াও দি দিলোঁ। এতিয়া ইয়াতে এটা পিঁয়াজ মিহিকৈ কাটি ৰস ওলোৱালৈ থেতালি লৈ ইয়াতে মিহল কৰি দিলোঁ। এতিয়া এইখিনি ভালদৰে হাতেৰে সানি ল'লোঁ, যাতে গোটেই মছলাত মাংস পিঁয়াজ সকলোখিনি মিহলি হৈ যায়। হাতেৰে ভালদৰে সানি ল'লোঁ। এনেদৰে সানি লৈ ইয়াতে অকণমান মিঠাতেল দিলোঁ, প্ৰায় 2 চামুচমান হ'ব। তেলখিনিও এতিয়া মাংসখিনিৰ লগত ভালদৰে সানি ল'ম। এতিয়া এই মাংসখিনি মই মেৰিনেট কৰি ৰাখি দিম প্ৰায় আধা ঘণ্টামান। এইখিনি এতিয়া ঢাকন লগাই ৰাখি থ'ম। ৰান্ধিবৰ বাবে মই লৈছোঁ 5টা আলু আৰু 4টা মিডিয়াম চাইজৰ পিঁয়াজ অকণ সৰহকৈ দিম। কেঁচা মছলাৰ বাবে লৈছোঁ কেইটামান কেঁচা ফিৰিঙি জলকীয়া, কেইটামান পকা ফিৰিঙি জলকীয়া, অকণমান আদা, কেইফুটামান নহৰু। মোৰ নহৰু কম হ'ল, আপোনালোকৰ পাৰিলে অকণ সৰহকৈ দিব। এইকেইটা গোটা জালুক লৈছোঁ। মুৰ্গী মাংসত গোটা জালুক অকণ সৰহকৈ দিলে ভাল লাগে, সেইবাবে সৰহকৈ ল'লোঁ। আলুকেইটা ধুনীয়াকৈ ধুই লৈ মাজদি দুফাল কৰি ফালি ল'লোঁ। আলুখিনিতে অকণমান নিমখ আৰু অকণমান হালধি দি ল'লোঁ। এইখিনি এতিয়া হাতেৰে ভালদৰে মিহলাই ল'ম। আলুখিনি ভালদৰে সানি ল'লোঁ হালধি আৰু নিমখত। এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম। তেলখিনি খুব গৰম হৈ আছে। এয়া গৰম গৰম তেলত মই আলুখিনি এৰি গৈছোঁ। আলুখিনি বেছি নাভাজোঁ, জাষ্ট ইয়াৰ কালাৰটো চেঞ্জ হোৱালৈকেহে ফ্ৰাই কৰিম, এটা ধুনীয়া ব্ৰাউন কালাৰ অহালৈ। গোটেইখিনি আলু দিয়া হৈ গ'ল। আলুখিনি কালাৰটো চেঞ্জ হৈছে, আলুখিনি লৰাই দিছোঁ। মোৰ আলু ভাজা হৈ গ'ল। এতিয়া এইখিনি কাঢ়ি ৰাখিম। আলু ফ্ৰাই কৰা ৰৈ যোৱা তেলখিনিতে গোটা জিৰা কেইটামান দিলোঁ। জিৰাকেইটা ফুটি অহাৰ লগতে কাটি থোৱা পিঁয়াজখিনি দিলোঁ। অকণমান পিঁয়াজ ৰাখি থৈছোঁ, পাছত মাংসৰ লগত দিম। এতিয়া এই পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম, এটা ধুনীয়া ব্ৰাউন কালাৰ অহালৈ। মাংসত সদায় পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগে, তেতিয়া মাংসৰ কালাৰটো ধুনীয়া হয়। এইখিনি এতিয়া লৰাই লৰাই ভাজি ল'ম। গেছটো অকণ মিডিয়াম ফ্লেমত ৰাখিব লাগে, নহ'লে পিঁয়াজখিনি জ্বলি যাব আৰু পিঁয়াজখিনি জ্বলি গ'লে মাংসৰ সোৱাদটো নোহোৱা হৈ যাব। এনেদৰে লৰাই লৰাই পিঁয়াজখিনি ভাজি ল'লোঁ। পিঁয়াজ ভজা হৈ গ'ল, কালাৰটো চেঞ্জ হ'ল। এতিয়া ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি ঢালি দিলোঁ। এইখিনি এতিয়া পিঁয়াজৰ লগত মাংসখিনি 5 মিনিটমান ভাজি ল'ম কম জুইত। এনেদৰে লৰাই লৰাই
এয়া মাংসটো অকণমান কালাৰটো চেঞ্জ হৈছে, ইয়াতে থৈ দিয়া পিঁয়াজ কেইকণ দি দিছোঁ। এনেদৰে মাংসত পিঁয়াজ দিলে মই ভাল পাওঁ, বহুতেই দিয়ে। এইখিনিও এতিয়া ভালদৰে লৰাই আকৌ পুনৰ 5 মিনিটমান কম জুইত লৰাই ভাজি ল'ম মাংসখিনি। যিহেতু লোকেল মাংস হয়, ভাজি ল'ব, ঢাকোন লগাই ভাজি থাকিব লাগে, তেতিয়াহে সিজে। নহ'লে এইখিনি মছলাখিনি দি কৰি অকণমান ভাজি গৰম পানী দি কুকাৰত 6-7টামান হুইছেল দি দিলেও ভাল হয়, মাংসখিনি ধুনীয়াকৈ গলি যায়। মই আকৌ কেৰাহীতে মাংস সিজাম, সেইকাৰণে এনেদৰে ভাজি থাকিম। ইয়াতে অকণমান নিমখ দিছোঁ, আগতো নিমখ দিছিলোঁ মেৰিনেট কৰি থওঁতে, সেইকাৰণে অকণকৈ মই নিমখ দিওঁ যাতে চোকা হৈ নাযায়। কাৰণ মাংসত বা যিকোনো চব্জিত নিমখটো যদি চোকা হৈ যায়, তেনেহ'লে সেইখন চব্জি আৰু কোনো ভেলুৱে নাথাকে। এতিয়া ইয়াতে মই হালধি কম যেন পালোঁ, সেইকাৰণে আকৌ এচামুচ দিলোঁ। মেৰিনেট কৰোঁতে এচামুচ দিছিলোঁ, আকৌ এচামুচ দিলোঁ, মুঠতে 2 চামুচ দিয়া হ'ল হালধি। হালধি গুড়িও সদায় এভাৰেষ্টৰ বা চালিমাৰ ব্যৱহাৰ কৰিব লাগে যিকোনো চব্জিত, তেতিয়া চব্জিখনৰ কালাৰ ধুনীয়া হয়। এনেদৰে লৰাই মাংসখিনি ভাজি থাকিম আধা সিজালৈকে। মাংসখিনিত অকণমান পানী দিলোঁ, কাৰণ তলৰ পৰা লাগি ধৰিব পাৰে, সেইকাৰণে অকণমান নামমাত্ৰক পানী দিছিলোঁ। ইয়াতে মই থৈ দিয়া কেঁচা ফিৰিঙি জলকীয়াকেইটা দি দিছোঁ। মাংসত মই জ্বলা খাই খুব ভাল পাওঁ, জ্বলা মই বহুত বেছিয়ে খাওঁ, সেইকাৰণে জলকীয়া দিলোঁ। মোৰ দৰে কোনে জ্বলা খাই ভাল পায় বাৰু জনাবচোন। এইখিনি এতিয়া মই ঢাকোন লগাই দিম সিজিবৰ কাৰণে। এয়া চাওক, এতিয়া মই ইয়াত থৈ দিয়া পেষ্ট বনাই থোৱা আদা, নহৰু, কেঁচা জলকীয়া আৰু গোটা জালুককেইটা বটি দি দিছোঁ। এইখিনি এতিয়া লৰাই ভাজি থাকিম মছলাৰ কেঁচা গোন্ধটো নোযোৱালৈকে। জুই মিডিয়াম ফ্লেমত দি ৰাখিছোঁ। মছলাটো ভাজি গ'লে, মানে তলৰ পৰা লাগি ধৰিলে মাংসখিনি গোন্ধটো ভাল নোলায় আৰু খাবলৈ বেয়া লাগে, সেইবাবে জুই কমাই দিব লাগে। মছলাৰ পৰা তেল এৰিছে, ইয়াতে মই 2 খিলা তেজপাত দিলোঁ। তেলতো দিব পাৰি, মই কেতিয়াবা তেলতো দিওঁ, কেতিয়াবা এনেদৰে মছলাত মাংসখিনি লৰাই ভাজি থাকিম, কাৰণ লোকেল মুৰ্গী হয়, সিজোঁতে বহুত সময় লাগে। এনেদৰে এইখিনি কুকাৰত দি 6-7টামান চিটি দি দিলে খুব ধুনীয়াকৈ সিজি যায়, গলি যায় মাংসখিনি। মই কেৰাহীতে সিজাম, সেইকাৰণে এনেদৰে সিজাই আছোঁ, আলু দিয়া নাই। মাংসখিনি সিজিলেহে মই আলু দিম। মাংসৰ পৰা তেল এৰিছে, এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা আলুখিনি এড কৰি দিম। এইখিনি এতিয়া হাতাৰে ভালদৰে লৰাই দিম। এইখিনিও এনেদৰে অলপমান ভাজি ল'ম, যিহেতু আলু ভিতৰত কেঁচা হৈয়ে আছে। এতিয়া আলু মাংস যাতে সমানে সিজে, ঢাকোনখন লগাই দিম। এতিয়া ঢাকনিখন উদঙাই দিলোঁ, আলু মাংস সিজিয়ে গ'ল। ইয়াতে এতিয়া মই পানী এড কৰিম। পানী অকণ সৰহকৈ ঢালিলোঁ, এইখিনি মই কাৰী বনাম বাবে। যিহেতু লোকেল মুৰ্গী হয়, লোকেল মুৰ্গী সদায় কাৰী খাব লাগে, ইয়াৰ জোলটো খালে বেছি ভাল, সেইবাবে জুলীয়া কৰিছোঁ। এইখিনি উতলিবৰ কাৰণে ভালদৰে ঢাকোন লগাই দিম। এইখিনি উতল আহিছে, ইয়াতে মই গৰম মছলা ব্যৱহাৰ কৰিম, গোটা গৰম মছলা।
এয়া গোটা গৰম মছলা, লং, ইলাচি, ডালচেনি এইখিনি মই থেতালি ল'ম। মোৰ কাৰীখন হৈ গ'ল। ইয়াতে মই গোটা মছলা এড কৰিলোঁ। মছলাখিনি দিয়াৰ লগে লগে খুব ধুনীয়া গোন্ধ আহিছে। এয়া মোৰ ৰেডি হৈ গ'ল খাবৰ বাবে। আৰু ইয়াতে মই অকণমান নিমখ এড কৰিছোঁ। মই নিমখ সদায় কম কমকৈ ঘনে ঘনে দিওঁ যাতে চোকা নহয়। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। এটা পাত্ৰত এই মাংসখিনি উলিয়াই ল'লোঁ। এয়া মই খাবৰ বাবে প্লেটত ভাত, পাপৰ, নেমু আৰু এয়া জোল ল'লোঁ, মাংস আৰু জোল। যিহেতু মাংস থাকিলে বেলেগ একো নাখাওঁ, ভাজি বা দালি, এনেদৰে চিম্পল। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব। ধন্যবাদ।